এয়া লৈছোঁ মই চিৰা 100 গ্ৰাম। এয়া লৈছোঁ মই মাছৰ মাথাটো লৈছোঁ, যিহেতুকে মই মুড়ি ঘণ্টা বনাম আজি, সেইটো কাৰণে মাছৰ মাথাটো লৈছোঁ। আৰু মই বেছি মছলা একো ব্যৱহাৰ নকৰোঁ। পিঁয়াজ লৈছোঁ 2টা আৰু জলকীয়া 2টা দিম। জ্বলা বেছিকৈ নিদিওঁ, আমি সকলোৱে খাব লাগিব, সেইটো কাৰণে সকলোৱে খোৱাকৈ মই এতিয়া কেনেকৈ বনাই দেখুৱাই যাম। এইকেইটা পিঁয়াজকেইটা মই এতিয়া কাটি ল'ম ধুনীয়াকৈ। মই 2টাকৈ লৈছোঁ। এয়া মই পিঁয়াজ কাটি লৈছোঁ মিহি মিহিকৈ। Hold me close till I get up. Time is barely on our side. I don't wanna wait. এয়া মই গেছৰ ওপৰত কেৰাহী এটা পাতি লৈছোঁ। কেৰাহীটো এতিয়া গৰম হৈছে, অলপ তেল অলপ দি দিম। এয়া মই তেল অলপ দি লৈছোঁ। Hold me close till I get up. Time is barely on our side. এয়া মোৰ তেল গৰম হৈ গৈছে। I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't. এয়া মই হালধি অলপ দি দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙা হোৱালৈকে ভাজি দিম। এয়া নিমখ অলপো দি দিছোঁ। এতিয়া মই মাছখিনি দি দিম। মাছৰ মাথা দি বনোৱা হৈছে। মাথাকেইটা আগতীয়াকৈ ধুই লোৱা হৈছে। এতিয়া ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব। এতিয়া ভালকৈ ফ্ৰাই হ'ব লাগিব। মাছখিনি অলপ দেৰিলৈকে মই ভাজি থাকিম। মাছখিনিৰ পৰা মোৰ ধুনীয়াকৈ তেল ওলাই গৈছে। এয়া মই মাছৰ মাথাখিনি ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই চিৰাখিনি দি দিম। এয়া চিৰা মই দি দিছোঁ। ভালকৈ লৰাই দিছোঁ। এয়া মই ভালকৈ লৰাই ল'লোঁ। এতিয়া মই পানী অলপ দি দিম। পানী অলপ দি দিছোঁ। গেছৰ ফ্লেমটো অলপ বঢ়াই দিম। এয়া মই আকৌ এবাৰ লৰাই দিছোঁ। এয়া মোৰ প্ৰায় সিজিছেই, আৰু অকণমান দেৰি থ'ব লাগিব ভালদৰে সিজালৈকে। এয়া মোৰ পানীখিনিও ধুনীয়াকৈ শুকাই গ'ল, আৰু অলপ গেছটো অলপ কমাই পিনি অকণমান দেৰি ৰাখি থৈছোঁ ভালদৰে পানীখিনি শুকাই যোৱালৈকে। এতিয়া অলপ পিছত নমাব হ'বই। এয়া মোৰ নমাব পৰা হৈ গ'ল, ধুনীয়াকৈ সিজি গ'ল। এয়া বহুতেই সহজ বনোৱাটো, আপোনালোকেও বনাই খাই চাবচোন। মই এয়া এতিয়া নমাই থৈ ল'ম। এয়া মই কাঢ়ি লৈছোঁ। ধুনীয়াকৈ নমাই লৈছোঁ গোটেইখিনি। এয়া মোৰ ধুনীয়াকৈ মুড়ি ঘণ্টা বনোৱা হৈ গ'ল। ধুনীয়াকৈ এতিয়া সকলোৱে পৰিৱেশন কৰিব পাৰে। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন কেনেকুৱা লাগে, আৰু মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এটা নতুন এটা ৰেচিপি। বিয়াত খোৱা হয় এনেকৈ। মই বিয়াত সকামত এনেকৈ খাইছোঁ আগতে। এইবাৰ মই প্ৰথম বনাইছোঁ এনেকৈ ঘৰত। কেনেকুৱা হৈছে মই নাজানো, ভুলো হ'ব পাৰে।
ভুল হ'লে মোক শিকাই দিব ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু বিশেষ নকওঁ ধন্যবাদ জয় আই